সকল কি খবৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু নতুন বছৰলৈ যেহেতু মাথো এটা দিন বাকি গতিকে বছৰটো শেষৰটো দিন আমি অলপ ফুৰ্তি কৰিম বুলি ভাবিছো যেহেতু গোটেই বছৰটো কৰোনা হিচাপে গুচি গ'ল গতিকে বছৰটো শেষৰটো দিন ফুৰ্তি কৰি আমি এই বছৰটোক বিদায় দিম গতিকে কলৈ যাম আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব গতিকে আজি ভিডিওটো আৰম্ভ কৰো বলক আৰু বন্ধু বান্ধৱী সকল নতুন বছৰটো আদৰিবলৈ আমি সকলো হাজু আৰু যেহেতু কৰোনা সিচুৱেচন এতিয়ালৈকে ভাল হোৱা নাই গতিকে সোশ্যাল ডিসটেন্স মেইনটেইন কৰি আমি সেই প্লেসটোলৈ যাম আৰু ফুৰ্তি কৰিম গতিকে এতিয়া যাওঁ বলক পিছলৈ গৈ আছে আৰু এতিয়া আমি গাড়ীত উঠিলো আৰু গাড়ীত গান বজি আছিল হেকানে মই ভয়েসটো মিউট কৰি দিলো যেহেতু কপিৰাইট লাগিব পাৰে আৰু আমি গৈ আছো আজি পিকনিক খাবৰ কাৰণে জুৰহাটৰ বাঘমৰা নামে ঠাইলৈ যেটো এটা পিকনিক প্লেস হয় আৰু ইয়া হাজবেণ্ডে হাই কৈছে আৰু এটো লগতে সাউন্ড সিস্টেম এটাও লৈছো আৰু ওয়ান সাইডে আছে আমাৰ ওচৰৰ ভাইটি এজন আৰু আমি দুখন গাড়ী উলাইছো আগৰ গাড়ীখন গৈ আছে আমাৰ মাহতৰ পাৰ্টিটো আৰু ইয়া জুৰহাট পামহি আৰু তিতাবৰ পৰা বাঘমৰালৈ প্ৰায় 1.5 ঘণ্টামান সময় লাগে আৰু এতিয়া আমি আহি জুৰহাট টাউন পালোহি আৰু বেছি দূৰ না আধা ঘণ্টামান লাগিব আৰু এতিয়া আমি বাঘমৰা ৰাস্তাটো থুমাইছো ৰাস্তাটো খুবেই বেয়া হয় যাবলৈ বহুত কষ্ট আৰু এয়া আহি পালোহি বাঘমৰা অঞ্চলৰ আৰু নদীৰ ভিউটো চক নাই ইমান ধুনিয়া আৰু ইয়াত গাড়ী পাৰ্কিংৰ প্ৰায় 100 লৈছে 4 হুইলাৰ এখন গাড়ী আৰু এতিয়া আমি নামিম বেগিটা মাইৰুনে এয়া পালোহি আমি নামিছো গাড়ীৰ পৰা আৰু এতিয়া নামি এফালে চাবলৈ আহিছো আৰু ভিউটো চকচোন ইমান ধুনিয়া আৰু যেহেতু উইন্টাৰ ফেষ্টিভেল হৈ আছে এতিয়া এডভেঞ্চাৰাছ বহুতো খেল হৈ আছে গতিকে যদি খেলো হেয়াও দেখুৱাম আপোনালোকক আৰু এতিয়া উঠিম এই বাহৰ দলংখনত আৰু তাৰ কাৰণে পাৰ পাৰ্সন 50 লৈছে ইয়াতে উঠিম অলপ ভয়ও লাগিছে বলক গৈ থাকো আৰু আমি আহি পালোহি এতিয়া আৰু এতিয়া এই দলংখনত উঠিছো আৰু ভয়ও লাগিছে উঠিবলৈ আৰু এইফালে ভন্টি আহি আছে হাই কৈ দে আকৌ হেল্ল' ভয় লাগিছে নি বহুত আৰু এইফালে হাজবেণ্ড নাহিলে সি তাতে থাকিলে অকল আমি দুজনী আহিছো আৰু মানুহ আজি বহুত ইয়াত যেহেতু 31 ডিসেম্বৰ হয় এতিয়া পিকনিক সিজন হয় বহুত ভিৰ হয় মানুহ আমি হেকানে হুনকালে আহিলো যাতে ভাল জেগা এটুকুৰা পাওঁ আৰু এ আমি গৈ আছো আৰু অলপ দূৰ আছেগে এডোখৰ আৰু এইফালে মানুহ চক না একদম হে তাৰ পৰা একদম এই তালৈকে পিকনিক খোৱা মানুহ বহুত আৰু হে নাওটো উঠিম বুলি ভাবিছো কি হয় চাওঁ যদি উঠো দেখুৱাম আপোনালোকক আৰু এই ফেষ্টিভেলটো ফেব্ৰুৱাৰীলৈকে আছে আপোনালোকে আহিব পাৰে ইয়াত আৰু গাড়ী 4 হুইলাৰ গাড়ী ইয়াত মানে এন্ট্ৰি কৰোঁতে 100 হয় মানুহ যিমানে নাহক লাগিলে এখন গাড়ীত 100 হয় আৰু যি আছে থকা খোৱা ব্যৱস্থা হে আপোনালোকক মই পিছত জানি পিনে জনাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক ভিডিওটো আৰু কি দেখো হেও দেখুৱাম আৰু এয়া চক না ব্ৰহ্মপুত্ৰৰ মাজত একদম আৰু ৰ'দটো পুৰা দিছে আৰু ধুলি কিন্তু বহুত ধুলি ইয়াত পুৰা মানে একদম আৰু এতিয়া আমি মাছ অংশ পাইছোহিয়ে আৰু ইটো পাৰলে আৰু অলপ দূৰ যাব লাগিব আৰু তলত এনেকৈ বাঁহেদি দিয়া আছে
আৰু এই দলংখন পাৰ হ'লোঁ, পাৰলৈ আহিলোঁ এইটো চাইডে। আৰু এইফালে অকল বালি বালি, আৰু সেইটো চাইডেও এনেকৈ নৈ আছে, এখন ব্ৰহ্মপুত্ৰ নদীখন। আৰু আমি ইয়াত অলপমান ফটো চটো উঠিলোঁ আৰু এতিয়া যাম ইটো চাইডে। আৰু ইটো চাইডে কি আছে সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি বীজখন পাৰ হৈ লওঁ এইটো চাইডে। আৰু এনেদৰে নাওতো আহিব পাৰি ইটো চাইডৰ পৰা, পাৰ পাৰ্চন 50 লয়। আৰু আমি এতিয়া দলঙেদি আহিলোঁৱে যেতিয়া আৰু নাওত নুঠোঁ চাগে, আৰু যদিহে উঠোঁ সেয়াও দেখুৱাম আপোনালোকক। আৰু এয়া মানুহ আহি আছে বহুত। আৰু আমি এইটো পাৰ পালোহি, আৰু এইটো চাইডে এইটো পালোহি। আৰু এইফালেদি আমি গৈছিলোঁ, এয়া পালোহি। আৰু আমাৰ খানা ৰেডি হৈ গ'ল। আমি যিহেতু ফুৰিবলৈ গৈছিলোঁ, গতিকে মাহঁতে বনাই আছিলে। আৰু আমাৰ খানা হৈছে মাছ ফ্ৰাই আৰু ব্ৰইলাৰ মাংস, আৰু এয়া বাচ্ছা পাৰ্টিক দি আছে। আৰু এইফালে চালাড কাটি আছে। আৰু আমি সকলোৱে খানা চানা খাই একদম ৰেডি। আৰু এতিয়া মই তামোল খাই আছিলোঁ আৰু ভইচ অভাৰে দিছোঁ, যিহেতু চাৰিও চাইডে কেৱল গান বজাই আছিলে, কপিৰাইট লাগিব পাৰে। আৰু এতিয়া আমি অলপমান ফূৰ্তি কৰিম, সেয়াও দেখাই দিছোঁ, চাই লওক। এয়া মই আৰু মোৰ হাজবেণ্ড নাচি আছিলোঁ, আৰু বাকী চবে নাচিবলৈ লাজ কৰিছে, অকল মই আৰু হাজবেণ্ডে নাচি আছিলোঁ। যিহেতু নাচি মই খুব ভাল পাওঁ, গতিকে নাচি আছোঁ। আৰু বিহু লগাই দিছে যেতিয়া আৰু পূৰা নাচিছোঁ। আৰু ইয়াত এডভেঞ্চাৰাছ কিছুমান এনেকৈ খেল হয়, ওপৰলৈ এনেকৈ উঠিব পাৰি। এতিয়া হোৱা নাই ষ্টাৰ্ট, অলপ দেৰিকৈ হ'ব চাগে। আৰু ইয়াত ক্লাইম্ব কৰিবলৈ লিখা আছে 50 ৰুপিজ পাৰ পাৰ্চন। আৰু এইফালে চাৰিও চাইডে দেখাই দিছোঁ। আৰু এইফালে ৰাতি থাকিব পৰা ব্যৱস্থা আছে, টেণ্ট হাউচ। আৰু এতিয়া টেণ্ট হাউচৰ ভিতৰত সোমাই যাওঁ বলক। আৰু এয়া তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ ID হয়, আপোনালোকে যদি কণ্টেক্ট কৰিব পাৰে। আৰু এয়া চাওকচোন ভিতৰৰ ডেক'ৰেশ্যনটো ইমান ধুনীয়া। মই চাৰিও চাইডে এফালে দেখাই দিছোঁ, আপোনালোকে চাই লওক। আৰু এই টেণ্ট হাউচকেইটাত আপোনালোকে ৰাতি থাকিব পাৰে। এটা টেণ্ট হাউচত 1100কৈ লয় উইথ ফুড। আৰু আমাৰ লগত গৈছিলে এইফালে মোৰ ভণ্টি আৰু ভাইটিটো, আৰু এয়া হাজবেণ্ডৰ ফ্ৰেণ্ড আৰু তেওঁৰ ৱাইফ। আৰু আমি সকলোৱে এতিয়া ফটো মাৰি আছিলোঁ। ৰাইজবোৰ একদম ফটো মৰাত বিজি।
আমাৰ হাজবেণ্ডৰ লগৰটোৰ ৱাইফে ফটো মাৰি আছিল আৰু পোৱালিটো চাওকচোন ইমান কিউট। আৰু ইয়াৰ বগৰী গছবোৰত ইমান ধুনীয়াকৈ কালাৰ কৰি থোৱা আছে আৰু ওপৰত এনেকৈ বটলবোৰ ওলমাই ধুনীয়াকৈ ডেকোৰেশ্যন কৰা আছে। আৰু এইটো চাইডে দোকানবোৰো আছে, কিছুমান ট্ৰাইবেল খানা পোৱা যায় আৰু কি খানা পায় আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম, ব'লক তেন্তে। আৰু এতিয়া আমি এইটো চাইডে দোকানখনলৈ আহিছোঁ আৰু ইয়াত কি পায় খানাৰ এনেকৈ মেনু মাৰি থোৱা আছে আৰু যিসকলে ট্ৰেডিশ্যনেল খানা খাই ভাল পায় তেওঁলোকে ইয়াত খাব পাৰে। আৰু আমি ইয়াত পৰ্ক খাম। আৰু ইয়াত আপোনালোকে হৰ্চ ৰাইডিং কৰিব পাৰে, এইটো ঘোঁৰা। আৰু হৰ্চ ৰাইডিঙৰ কাৰণে আপোনালোকে ইয়াত টিকেট কাটিব পাৰে। আৰু ইয়াত কি আছে ট্ৰেডিশ্যনেল ফুড, ব'ট ৰাইড, পিকনিক ফেচিলিটি, কটেজ আৰু বাৰ্বিকিউ আৰু হৰ্চ ৰাইডিং। ফ্ৰেণ্ডসকল, আজি বাঘমৰা পিকনিকটো ইমানতে সামৰণি পৰিলে। আহি খুবেই ভাল লাগিলে, খুবেই এনজয় কৰিলোঁ, ধুনীয়াকৈ খালোঁ আৰু এতিয়া যাবলৈ সময় হৈ গ'ল। আৰু আজি বছৰটোৰ অন্তিমটো দিন আমি সুন্দৰকৈ পাৰ কৰিলোঁ। আৰু আপোনালোকেও এই বাঘমৰা পিকনিকলৈ স্থানটোলৈ আহিব পাৰে, ফেব্ৰুৱাৰীলৈকে আছে। আৰু ইয়াত বিভিন্ন ফেচিলিটি আছে, ব'ট ৰাইডিং কৰিব পাৰে, হৰ্চ ৰাইডিং, আৰু ৰাতি আপোনালোকে ইয়াত টেণ্ট হাউচত থাকিবও পাৰে। আৰু তাৰ কিমান কি ফিজ বা টিকেটৰ কিমান টকা পৰিব সেয়া আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ চেক কৰি চাব পাৰে। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। তেন্তে পুনৰ লগ পাম এটা নতুন ঠাইৰ সৈতে বা এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই। আৰু এতিয়া আমি যাবলৈ ওলালোঁ আৰু লাষ্টবাৰৰ কাৰণে এবাৰ ভিউ দেখুৱাই দিছোঁ আপোনালোকক।